নমস্কাৰ গাইজ, স্বাগতম টেকনিকেল ইনজু ইউটিউব চেনেলৰ গাইজ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ, আজি আপোনালোকক দেখাবলৈ আহিছোঁ আপোনালোকে কেনেকৈ অনলাইনৰ পৰা ষ্টেট বেংকৰ নেট বেংকিঙৰ আইডি আৰু পাছৱৰ্ডটো ফৰগেট মাৰিব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকে চাৰ্চ কৰিব SBI নেট বেংকিং যিটো অপশ্যন এইটো। তাৰপিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। ইয়াত ফাৰ্ষ্টৰ যিটো লিংক আহিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। ইয়াত চাব ইয়াত কণ্টিনিউ টু লগ ইন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। তো আপোনালোকে ইয়াত চাব ইয়াত দুটা অপশ্যন আছে, নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন হিয়াৰ এক্টিভেট আৰু ফৰগেট ইউজাৰ লগ ইন এণ্ড পাছৱৰ্ড। তো আপোনালোকে ইয়াত ফৰগেট ইউজাৰ আৰু লগ ইন এণ্ড পাছৱৰ্ডত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। ইয়াত আপোনালোকে ক্লিক কৰি ইয়াত চাব আপোনালোকৰ চাৰিটা অপশ্যন আহিছে। তো মই ইয়াত যিহেতু পাছৱৰ্ড ফৰগেট মাৰি আছোঁ, তো ফৰগেট মাই লগ ইন পাছৱৰ্ড ইয়াত মই ক্লিক কৰি আছোঁ। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰাৰ পিছত চাব ইয়াত আপোনালোকৰ পেজটো খোল খাইছে। তো ইয়াত ফাৰ্ষ্টত দিয়া আছে ইউজাৰ নেম, আপোনালোকৰ যিটো ইউজাৰ আইডি সেইটো ভৰাব লাগিব। তাৰপিছত আপোনালোকৰ একাউণ্ট নাম্বাৰটো ইয়াত ভৰাই দিব লাগিব। তাৰপিছত ইয়াত চাব ইয়াত আপোনালোকে কাণ্ট্ৰি চিলেক্ট কৰি দিব। কাণ্ট্ৰি চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ বেংকৰ লগত যিটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটো আপোনালোকে ইয়াত ভৰাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো ভৰাই দি ইয়াত আপোনালোকে কেপচা কোডটো ভৰাই দিব। কেপচা কোডটো ভৰাই দিয়াৰ পিছত আপোনালোকে সাবমিটেড অপশ্যনত ক্লিক কৰি দিব। তো গাইজ চাব ইয়াত মোৰ সকলো এটা ভৰোৱা হৈ গৈছে। মোৰ ইউজাৰ আইডি একাউণ্ট নম্বৰ সকলো এটা ভৰাই দিছোঁ। তো ইয়াত মই এতিয়া সাবমিটেড অপশ্যনত ক্লিক কৰি আছোঁ। তো তাৰপিছত চাব আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন মোবাইলত আপোনালোকৰ OTPটো গুচি যাব। তো ইয়াত আপোনালোকে OTPটো ভৰাই কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ চাব ইয়াত তিনিটা অপশ্যন আহিছে, ইউজিং ATM কাৰ্ড ডিটেইলছ, ইউজিং প্ৰফাইল পাছৱৰ্ড, ৰিছেট ইউৰ লগ ইন পাছৱৰ্ড উইথ ব্ৰাঞ্চ এছিষ্টেণ্ট। তো আপোনালোকে ইয়াতে তিনিটা অপশ্যন ব্যৱহাৰ কৰি এইটো আপোনালোকৰ পাছৱৰ্ডটো ফৰগেট মাৰিব পাৰিব। তো মই ইয়াত ইউজিং ATM কাৰ্ড ডিটেইলছ ইয়াত মই ক্লিক কৰি আছোঁ। তাৰপিছত চাব ইয়াত মোৰ দুটা ATM কাৰ্ড এক্টিভেট হৈ আছে। তো মই ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি ল'ব লাগিব। তো মই এইটো ATM কাৰ্ডটো চিলেক্ট কৰি কনফাৰ্মত ক্লিক কৰি আছোঁ। তাৰপিছত চাব ইয়াত আপোনালোকৰ যিটো কাৰ্ড হোল্ডাৰ নেম, তো কাৰ্ড হোল্ডাৰ নামটো ইয়াত ভৰাই দিব লাগিব। আৰু পিছত আপোনালোকৰ যিটো ATM কাৰ্ডৰ এক্সপায়াৰ ডেটটো ভৰাই দি আপোনালোকে ATM কাৰ্ডৰ পিনটো ভৰাই কেপচা কোডটো ভৰাই প্ৰচেছত ক্লিক কৰি দিব। তাৰপিছত চাব ইয়াত ষ্টাৰ্টাছ ছাকচেছফুল দেখাইছে। আৰু তো ইয়াত চাব ইয়াত অট'মেটিক ৰিডাইৰেক্ট হৈ আহিছে। তো ইয়াত দিয়া আছে ইণ্টাৰ নিউ লগ ইন পাছৱৰ্ড, কনফাৰ্ম নিউ লগ ইন পাছৱৰ্ড। তো মই ইয়াত এতিয়া পাছৱৰ্ডটো বহাই আছোঁ। তো মোৰ ইয়াত পাছৱৰ্ডটো বহোৱা হৈ গ'ল। এতিয়া সাবমিট যিটো অপশ্যন আছে এইটোত মই ক্লিক কৰি আছোঁ। চাব মোৰ যিটো নেট বেংকিঙৰ পাছৱৰ্ড সেইটো মোৰ ছাকচেছফুলি ৰিছেট হৈ গ'ল। তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আপোনালোকে মোৰ চেনেলটোত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।